উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অৰ্থবিজ্ঞান বিষয়ৰ ব্যষ্টিবাদী অৰ্থনীতিৰ তৃতীয়টো অধ্যায় উৎপাদন আৰু ব্যয়ৰ আজিৰ আলোচ্য বিষয় হ'ল সম উৎপাদন ৰেখা বা আইসোকট। ছাত্ৰ-ছাত্ৰীসকল, উৎপাদন কাৰ্যৰ বাবে উৎপাদনৰ উপাদানসমূহ ব্যৱহাৰ কৰিবলগীয়া হয়। উৎপাদন কাৰ্যৰ উৎপাদন সম্ভৱ হ'বলৈ দুটা উপাদানৰ ব্যৱহাৰ কৰা বুলি ধৰি লোৱা অৱস্থাত, দুটা পৰিৱৰ্তনশীল উপাদানৰ ব্যৱহাৰ কৰা বুলি ধৰি লোৱা অৱস্থাত সেই পৰিৱৰ্তনশীল উপাদান দুটাৰ বিভিন্ন জোঁটৰ দ্বাৰা উৎপাদনকাৰীয়ে যেতিয়া সমান পৰিমাণৰ উৎপাদন লাভ কৰে, সেই সমান পৰিমাণৰ উৎপাদন দিয়া উৎপাদনৰ উপাদানৰ বিভিন্ন জোঁটৰ প্ৰতিনিধিত্ব কৰা ৰেখাডালকে কোৱা হয় সম উৎপাদন ৰেখা। সম উৎপাদন ৰেখাই সেইবোৰ বিন্দুৰ সমষ্টি যি দুটা পৰিৱৰ্তনশীল উপাদানৰ ব্যৱহাৰৰ যোগেদি সমান পৰিমাণৰ উৎপাদন নিৰ্দেশ কৰে। এই সম উৎপাদন ৰেখা আমি এখন তালিকাৰ সহায়েৰে সহজেই বুজিব পাৰোঁ। তালিকাত সম উৎপাদন ৰেখাৰ বিষয়টো ব্যাখ্যাৰ অৰ্থে আমি উৎপাদনৰ দুটা উপাদান ব্যৱহাৰ কৰিছোঁ, শ্ৰমিক আৰু মূলধন। শ্ৰমিক আৰু মূলধন এই উপাদান দুটাৰ পৰিৱৰ্তনশীল উপাদান কেইটাৰ বিভিন্ন সমষ্টিক আমি A, B, C, D, E হিচাপে দেখাইছোঁ। অৰ্থাৎ A, B, C, D, E এই উৎপাদন গোট কেইটাই শ্ৰমিক আৰু মূলধনৰ সহায়েৰে মুঠ উৎপাদন কেনেকৈ কৰিব পাৰি তাক নিৰ্দেশ কৰা হৈছে। এই তালিকাখনত দেখুওৱা হৈছে যে 100 একক মুঠ উৎপাদন কৰিবৰ কাৰণে বিভিন্ন জোঁট, শ্ৰম আৰু মূলধনৰ বিভিন্ন জোঁট ব্যৱহাৰ হৈছে। 1 একক শ্ৰমিক আৰু 12 একক মূলধনৰ উৎপাদন গোটৰ দ্বাৰাও 100 একক উৎপাদন কৰা হৈছে। 2 একক মূলধন শ্ৰম আৰু 8 একক মূলধন ব্যৱহাৰ কৰিও 100 একক, আকৌ তৃতীয়টো গোটত 3 একক আৰু 5 একক, চতুৰ্থটো গোটত 4 একক আৰু 3 একক, আৰু পঞ্চমটো গোটত 5 একক আৰু 2 একক উৎপাদনৰ পৰিৱৰ্তনশীল উপাদানৰ জোঁটৰ দ্বাৰা 100 ইউনিটছ মুঠ উৎপাদন কৰা হৈছে। গতিকে এই বিভিন্ন বিকল্প জোঁটসমূহৰ ক্ষেত্ৰত উৎপাদনকাৰী নিৰপেক্ষ হয় আৰু প্ৰত্যেকটো উৎপাদন গোটৰ দ্বাৰা সমান পৰিমাণৰ উৎপাদন অৰ্থাৎ সম উৎপাদন উৎপাদনকাৰীয়ে লাভ কৰিছে। আৰু এই সম উৎপাদন লাভ কৰা বিন্দুবিলাক যদি আমি চিত্ৰত উপস্থাপন কৰোঁ তেতিয়াহ'লে আমি লাভ কৰিম সম উৎপাদন ৰেখা। পূৰ্বৰ যিখন আমি তালিকা পাইছিলোঁ সেই তালিকাৰ বিভিন্ন উৎপাদনৰ উপাদানৰ যিবিলাক গোট, সেই গোটসমূহে যি মুঠ উৎপাদন অৰ্থাৎ 100 ইউনিটছ দেখাইছিল সেয়া আমি চিত্ৰত উপস্থাপন কৰিছোঁ। চিত্ৰত OX অক্ষত শ্ৰমিকৰ পৰিমাণ দেখুওৱা হৈছে আৰু OY অক্ষত মূলধন নিয়োজনৰ বিষয়টো উপস্থাপন কৰা হৈছে। শ্ৰমিক আৰু মূলধনৰ বিভিন্ন জোঁটসমূহ ব্যৱহাৰ কৰি উৎপাদনকাৰীয়ে সমান পৰিমাণৰ উৎপাদন যিটো আছিলে 100 ইউনিট, 100 একক, 100 ইউনিট উৎপাদন প্ৰত্যেকটো বিন্দুৱে ৰিপ্ৰেজেণ্ট কৰিছে। তালিকাখনৰ অনুসৰি 12 একক মূলধন আৰু 1 একক শ্ৰমিক ব্যৱহাৰ কৰি 100 একক মুঠ উৎপাদন লাভ কৰিছে। 8 একক মূলধন 2 একক শ্ৰমিক ব্যৱহাৰ কৰিও 100 একক মুঠ উৎপাদন লাভ কৰিছে। 5 একক মূলধন আৰু 3 একক শ্ৰমিক ব্যৱহাৰ কৰিও 100 একক মুঠ উৎপাদন লাভ কৰিছে। 3 একক মূলধন আৰু 4 একক শ্ৰমিক ব্যৱহাৰৰ যোগেদিও উৎপাদনকাৰীয়ে 100 একক লাভ কৰিছে। আৰু 2 একক মূলধন আৰু 5 একক শ্ৰমিক ব্যৱহাৰৰ যোগেদিও 100 একক লাভ কৰিছে। এই
উৎপাদনৰ উপাদানৰ পৰিৱৰ্তনশীল উপাদানৰ বিভিন্ন জোটসমূহ A B C D E আমি লাভ কৰিছো আৰু এই জোটসমূহ সংযোগ কৰি আমি কি পাইছো IQ অৰ্থাৎ আইসোকুৱেন্ট লাভ কৰিছো যি কি নিৰ্দেশ কৰিছে ইয়াৰ প্ৰত্যেকটো বিন্দুৱে A B C D E এ 100 একক উৎপাদনৰ বিষয়টো নিৰ্দেশ কৰিছে আৰু প্ৰত্যেকটোৱে যেটো সম উৎপাদন নিৰ্দেশ কৰিছে হেহে এই ৰেখাডালৰ নাম হ'ব কি ৰেখা সম উৎপাদন ৰেখা আইসোকুৱেন্ট এই নিৰ্দিষ্ট সম উৎপাদন ৰেখাই 100 একক উৎপাদন প্ৰতিনিধিত্ব কৰিছে